ওলাই আহিছো গৈ আছো ৰ'ব 2 মিনিট ৰ'ব মই গৈ আছো ইয়াৰ ওলোৱা সদায় দেৰি হয় বে হ'ব দে 2 মিনিটে গৈছে 2 মিনিট ৱেইট কৰি চাওঁ ৰ আহিলো ধনী মই বল এতিয়া স্কুললৈ যাওঁ বল টাইম নাই আৰু বেছি সময় হৈছে বল যাই থাকো বল লেটছ গো এই খানা লৰা হোমৱৰ্ক কৰিছা এই তাই কিন্তু মোক দেউতা ধৰি কথা কৈছা ঐ জানি লৰা তই হোমৱৰ্ক কৰিছা ঐ তাই কিন্তু মোৰ কাৰোবাক ধৰি কথা কৈছা এক ঘুচি তোৰ নাক বলটো ঢিলা কৰি দিম ঐ মই যদি খং উঠে নহয় এক ঘুচি তোৰ ঠেঙৰ পৰা গোটেই দাঁত পেলাই দিম কি কলি মই চাই থাকিমতো ময়ো তোৰ মাথাত এক ঘুচি ঠেং ভাঙি দিম ঐ তই কিন্তু আজি বেছি হৈছে তোক মই নাকত মাৰি ফাকত দিম তোক মই পেটত মাৰি নাক ভাঙিম ঐ তহঁতৰ ক্লাছত কিহৰ মাৰা ৰে শান্তিমতি থাকিব নিদিয়া না ক্লাছত আগতকে আজি বেছি ধুনীয়া লাগিছে ৱেলকাম নহয় ৱেলকাম আৰু ৱেলকাম so much নহয় ইউ আৰ most ৱেলকাম থেংক ইউ দোস্ত থেংক ইউ ফৰ হেল্প নহয় হেল্প থেংক ইউ আচ্ছা জানো তুমি হোমৱৰ্ক কৰিছা মই এখন ঘৰত থৈ আহিছো মই কৰাই নাই ৰে জানো কিয় কৰা নাই তুমি ধনু নোৱাৰোৱেই এনচাৰবিলাক নাজানোকে কেনেকে কৰিম ঘণ্টা আজিও ছাৰৰ পৰা মাৰ খাম মই তোক এটা বুদ্ধি দিওঁ জানো তই ছাৰক কবি মই যোৱাকালি গোটেই ৰাতি পায়খানাত আছিলো মোৰ বিৰাট হাগা হৈছিল সেইকাৰণে মই হোমৱৰ্ক কৰিব পৰা নাই ছাৰ বাহ বৰ ধুনীয়া বুদ্ধি দিছে দেই তই জানো ইউ আৰ চ' কাল্টিভাৰ নহয় ক্লেভাৰ ঘেণ্টা তথাপিও ভুল মই আৰু ইংৰাজী নকওঁ যা ধন্যবাদ বন্ধু ৱেলকাম বন্ধু অলপ ইংৰাজী বিষয়টো ভালকে পঢ়িবা গুড মৰ্নিং ছাৰ বহি গুড মৰ্নিং এতিয়াহে থিয় হৈ কি লাভ তহঁতক আজি থিয় হৈ ক্লাছ কৰিম এই তুমিৰ কাৰণে আজি আমাক থিয় ক্লাছ কৰিব লাগিব মই কি কলো বে তহঁতে দেখোন কথা পাতি আছা এই ছাৰক মই বৰ ভাল পাওঁ ঐ তুনি ঐ কিহৰ কথা তোৰ ক্লাছত এই ছাৰক মই দেখিবই নোৱাৰো তই দেখোন ক'লা এইমাত্ৰ মই এই ছাৰক বৰ ভাল পাওঁ নহয় মানে পাইছিলো আজিৰ পৰা নাপাওঁ আৰু ঐ কিহৰ কথা তহঁতৰ কিহৰ মনে কি কথা বতৰা আছে ঐ চুপ থাক ক্লাছ আৰম্ভ কৰোঁ মই ঐ জনী হোমৱৰ্ক কৰিছা নাই ছাৰ মোৰ মনতে নাছিল তোৰ সদায় মনত নাথাকে তেনেহ'লে মুখস্থ মাতা কি মুখস্থ মাতে এতিয়া উপায় নাই দেখোন তুমি এটা কাম কৰা জানি পুৰণি কবিতা এটা মাতি দিয়া ঐ কি কেনেকে ফুচফুচাইছা দুজনে নাই ছাৰ নাই একো ফুচফুচাও নাই তেনেহ'লে মুখস্থ পটককে মাতি দিয়া অ মেকুৰী কলৈ যোৱা বাৰু মই ওলালো নগৰলৈ কিনো জমি চোৱা অ মেকুৰী নগৰত কি আছে ৰেল আছে বাছ আছে আহাপ আছে পাছে অ মেকুৰী নগৰত কি কাম লালমোহন জিলাপি পেট ভৰাই খাম এই বুৰ্বক কি মাতিছা এইবিলাক তই কি মাতিছা মই তোক কি মাতিব কৈছো আৰু কি মাতিছা এইবিলাক মই তোমাক ইমান সৰু ক্লাছৰ কবিতা মাতিব দিছো নেকি বুৰ্বক পঢ়ি থকা ক্লাছৰ কবিতা মাতিব দিছিলো আপুনি দেখোন ছাৰ মুখস্থ মাতিবলৈ দিছে মোৰ বেলেগ একো মুখস্থ নাই আৰু এই কবিতাটোৱে মুখস্থ আছিল সেইকাৰণে মাতি দিলো আৰু খালি তই মোৰ মাথাটো খালি মই মোৰ মাথা খাই দিলি দেই তই আৰু হ'ব তোক মই আৰু একো প্ৰশ্ন নোসোধো আজি তই চুপচাপ থিয় হৈ থাকা এইবাৰ টুনিৰ পাল টুনি তুমি কোৱাচোন প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগত ছাৰ এই বুৰ্বক কি কৈছা এইবিলাক কি কৈছা ছাৰ আপুনি দেখোন সুধিছিল প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগত হৈছিল ছাৰ প্ৰথম বিশ্বযুদ্ধ সেইকাৰণে উত্তৰটো ক'লো মই তেনেহ'লে কোৱাচোন দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত ছাৰ মাই গড কি উত্তৰ দিছা এইবিলাক বুৰ্বক কি উত্তৰ দিছা এইবিলাক হা যা তোক আজি আৰু প্ৰশ্ন নুসুধো
এইবাৰ ৰণীৰ পাল। ৰণী তুমি কোৱাচোন সামথিং ইজ বেটাৰ দেন নাথিঙৰ অৰ্থ কি? স্যার ইয়ার অর্থটো সদায় বাংলা ভাষাত ব্যবহার করা হয় স্যার। কেনেকে বপা? কাৰণটো হ'ল স্যার সামথিং ইজ বেটার দেন নাথিংৰ অৰ্থ হ'ল শামসুদ্দিনের বেটার নাতিন। হোৱাট ননচেন্স, কি কৈছা এইবিলাক? তেনেহ'লে কোৱাচোন নাই মোমাইতকৈ কোনা মোমাই ভাল, ইয়াৰ অৰ্থ কি? স্যার ইয়াৰ অৰ্থ হ'ল নাথাকা মমাইতকৈ কোনা মামা থাকাই ভাল। কিন্তু মোৰ মতে স্যার নাই মোমাইতকৈ কোনা মোমাই ভাল নহয়। কিয় বপা? কাৰণটো হ'ল স্যার যদি সি চকুৰে দেখাই নাপায়, কোনো কাম বনে কৰিব নোৱাৰে, কোনো টকা পইচা উপাৰ্জনেই কৰিব নোৱাৰে, ভাগিনবিলাকক কোনো বস্তু উপহাৰেই দিব নোৱাৰে, কোনো একো কৰিবই নোৱাৰে, সেইটো কেনেকৈ ভাল স্যার? গতিকে নথকাই ভাল। এই বুৰ্বক তই দেখোন নেক্সট লেভেলৰ পণ্ডিত ৰে, নেক্সট লেভেলৰ পণ্ডিত দেখোন তই। বৰ বুজি পোৱা দেখোন এই কথাবিলাক। তেনেকুৱা নহয় বুৰ্বক, তেনেকুৱা নহয়। একচুৱেলি নাই মোমাইতকৈ কোনা মোমাই ভাল শব্দৰ অৰ্থ হ'ল একো নথকাতকৈ অলপ থকাটোৱে ভাল। হয় নেকি স্যার? মই আজিহে বুজি পালো নহয় কথাটো। থেংক ইউ স্যার, কথাটো বুজাই দিয়াৰ কাৰণে ধন্যবাদ। হ'ব আৰু কথা বঢ়াই ক'ব নালাগে। ঠিক আছে, তেনেকৈ থিয় হৈ থাকা। আচ্ছা ঠিক আছে বাৰু, এতিয়া লাষ্ট প্ৰশ্ন এটা পখিলাকে সুধো ৰ'ব। সোধক স্যার, সোধক, মই নিশ্চয় উত্তৰ দিম স্যার। পখিলা তুমি চোৰ সপক্ষে ভাল উদাহৰণ দিব পাৰিবানে? পাৰিম স্যার, পাৰিম, মই নিশ্চয় উত্তৰ দিব পাৰিম। তেনেহ'লে চোৰ সপক্ষে ভাল উদাহৰণ দিয়াচোন। চোৰ গ'লে বুদ্ধি বাঢ়ে স্যার, অৰ্থাৎ বুদ্ধি বঢ়াৰ বাবে আমি চোৰক সদায় যাব দিব লাগিব স্যার। অ' মাই গড, কি কৈছা এইবিলাক? কি কৈছা পখিলা তুমি? কি কৈছা? চোৰক যদি আমি সদায় যাব দিওঁ তেনেহ'লে আমাৰ ঘৰৰ বস্তুবিলাক দেখোন একোৱেই নাথাকিব। কি যে কোৱা না তুমি। হেই হ'ব যোৱা ছুটি। আজি আৰু ক্লাছ নকৰোঁ যা, মোৰ মাথা চাথা একদম গৰম হৈ গ'ল। যোৱা, বাই টাটা, ছুটি। ৱাও জানো ৱাও, তই সাতটা উত্তৰ দিছা দেখোন দেই ছাৰক। ছাৰে উত্তৰ শুনি একদম পলায়ে গ'ল। হয় দে পখিলা, তই সাতটাই উত্তৰ দিছা, সেইকাৰণে ছাৰে উত্তৰ শুনি গ'ল আৰু গুচি। ভালে হৈছে বাৰু, আমি সোনকালে যাব পাৰিলোঁ। ব'ল ঘৰলৈ যাওঁ। ব'ল ঘৰলৈ যাওঁ, ব'ল। লেটছ গ' গাইছ, ব'ল। তো গাইছ, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল লগা নাই তথাপিও ছাবস্ক্ৰাইব কৰিব গাইছ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল লগা নাই তথাপিও লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব গাইছ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলেহে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ৰাইজ। গতিকে চবে ছাবস্ক্ৰাইব কৰে যেন। গতিকে যিয়ে এই ভিডিঅ'টো চালে চবে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। আজিলৈ এৰিছোঁ, বাই বাই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'লৈ। টাটা।